খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। বহুত দিনৰ মূৰত ভ্লগ এটা বনাইছোঁ আৰু আজি যাব লৈছোঁ ৰাস চাব। আৰু যাব লৈছোঁ মানে আহিছোঁৱে, খোজকাঢ়ি কাঢ়ি আহিলোঁ, বেলেগ ৰাস্তাইদি আহিলোঁ। এইটো চাইডেদি আহিলে মানে অলপমান কি হয়, ভাড়াটো কম হয় আৰু মানে পুনে ভাতটো খাই লৈছোঁ যে সেইকাৰণে খোজকাঢ়িলে মানে এক্সাৰচাইজ হ'ব, মানে পেটটো গধুৰ গধুৰ লাগিছে। আজি 8 দিনৰ মূৰত আজি ৰাস চাবলৈ যাব লৈছোঁ। আমি আজি যাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি পাৰোঁ কি নোৱাৰোঁ দেখাবৰ কাৰণে। ৰাস আহি পাই মোবাইলটো হাতত লৈছোঁ, কাৰণ মুখ্য আকৰ্ষণ হিচাপে প্ৰথমতে জুবিন দাকে দেখা পালোঁ। সেইকাৰণে ভাবিলোঁ অলপমান ভিডিঅ' কৰি ৰাখোঁ। ভাল লাগিলে মানে দেখি পেলাই আৰু জুবিন দাক সন্মুখতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৰাস কমিটিৰ ফালৰ পৰা। আমনি নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰতিমাবিলাক চাই আহি পালোঁ মীনা বজাৰ, আৰু মীনা বজাৰত মানুহ দেখিছেনে, বহুত বেছিও হোৱা নাই বা বহুত কমো হোৱা নাই, আৰু চাৰিও চাইডে কেৱল জুবিনদাৰ গান বাজিছে। जमाना देख रहे हैं, जमाने की मदद होते हैं, आप देखते जाए। सभी को लीडर देखने वाला আপোনালোকৰ এইবিলাকত উঠাৰ অভিজ্ঞতা আছেনে বা সাহস আছেনে? মোৰ কিন্তু একদম নাই, কাৰণ মই এইবিলাক উঠা মানে বহুত ভয় কৰোঁ আচলতে। আৰু বাইক ঘোঁৰাত যোৱা বছৰ আগৰ বছৰ প্ৰথম উঠিছোঁ, বহুত ভয়ে উঠিছোঁ। যেতিয়া উঠিছোঁ মই যিহেতু ক'ত উৰি গৈছি, আৰু এনেকুৱা পৰিস্থিতি হৈছে, মানে বহুত ভয় কৰোঁ, কি ক'ম আৰু ভয় লাগে আচলতে। কম্পিটিশ্যনৰ পাৰ্টি চলিছে আৰু আমিও চাব ল'লোঁ অলপ সময়, আৰু দেখিলে আপোনালোকে বহুত মানুহ হৈছে পাৰ্টি চোৱা। কিন্তু লাষ্টত পাৰ্টিৰ নাটকখন ইমান ঠিক নহ'ল বাবে মানুহবোৰ গুচি গ'ল, বা আমিও আহিছোঁ। আহি পালোঁ ৰাস চাই, আৰু মানে কি দেখাব পাৰিছোঁ, কি পাৰে নাই চাব আপোনালোকে, গোটেইখিনি সম্পূৰ্ণ ভিডিঅ' কৰা নাই। আৰু ৰাস চাব যাওঁতে বহুত দেৰিয়ে হ'ল আচলতে। ৰাস বহিছে আজি 8 দিনৰ মূৰত আজি প্ৰথম ৰাস চাব গৈছোঁ, আৰু ভিডিঅ'টো মানে এডিট কৰি সোনকালে দিব লাগিব। আৰু আমি ঘৰৰ মানে মায়েৰো মই আজি প্ৰথম গৈছোঁ, কিন্তু ভাইটি মানে নন ষ্টপ মানে চাই আছে, একদিনৰ ৰেষ্ট দিয়া নাই, সিহঁতে যাই আছে, কিন্তু আমি যোৱা নাছিলোঁ। আজিও আমি গৈছোঁ, কিন্তু দেউতা ঘৰত অকলে আছে, দেউতা নেগেল। তাৰপিছতহে আৰু দেউতা বোলে পিছত যাব, লাষ্টৰ সময়ত শনিবাৰে যাম বুলি কৈছে। শনিবাৰে যিহেতু লাষ্টৰ সময় হ'ব, আৰু সেনেকৈ দেউতা কৈছে শনিবাৰে যাম মই, আৰু সেনেকৈ আৰু সেইখিনি আছিল আমাৰ 6 গাঁৱৰ ৰাস।
কেনেকুৱা পালে জনাব আপোনালোকে চাই ভিডিঅ'টো। আৰু বিশেষ বেলেগ হওক নহওক ৰাসখনত যাই এটা বস্তু ভাল লাগিছে, জুবিনদাৰ কি কয় শ্ৰদ্ধাঞ্জলি জনাইছে জুবিনদাক। আৰু মই দেখাইছোঁ ভিডিঅ'ত। আৰু মানে ফটো মানে মঞ্চত প্ৰগ্ৰেম কৰি থকা সেনেকুৱাকৈ আৰু মানে ফটো আঁৰি দিছে, মানে প্ৰগ্ৰেমত কৰা সেনেকুৱা ধৰণৰ। আৰু যোৱা বছৰ মানে বহুত ফুটা লাগিছে ৰাস চাম এইবাৰ মানে কিবা মনটো সেইটো ফূৰ্তি লাগাই নাই যে ৰাস চাব যাম সেইটো ফূৰ্তি লাগাই নাই যে পূজা চাব এটা হেঁপাহ সূতা থাকে যে সেনেকুৱা লাগাই নাছিল। তাৰপাছত আজিও যে যাব ওলাইছিলোঁ মনটো মানে কোৱাই নাছিল, তথাপিও আৰু পূজা বুলি তাৰপিছত যেতিয়া পূজা থলীত যাই পাইছোঁ, মানে পূজা জেগাত যাই পাইছোঁ, তেতিয়াই মনটো মানে উৎফুল্লিত কি কয় মানে মানে বহুত ভাল লাগিছে। আৰু যেন তাৰ পৰা আহিব ইচ্ছা নাযায় সেনেকুৱা লাগিছে। সেই আৰু কি ক'ম, আজি মানে প্ৰথম গৈছোঁ। আৰু আচলতে এটা কথা, কিছুমান মানুহ সদায় যায়, আমি আৰু এনেকৈ সদায় যাব ভালো নালাগে, আৰু এনেকৈ সদায় যাব ইচ্ছা নকৰোঁ। আৰু ইমান দূৰৰ পৰা ঠাণ্ডাত কিবা কথাত বেমাৰ লাগিলে সৰ্বনাশ হ'ব, তাতে ঠাণ্ডাৰ দিন পৰি আহিছে। গতিকে অলপমান চাই চিন্তি আৰু পূজাটোৱে ডাঙৰ বস্তু নহয়। গতিকে সেই আৰু বাকী এতিয়া সময় হ'ল 12:30 বাজি। আমি ঘৰৰ পৰাই গৈছিলোঁ 9:30 বাজি গৈছে। আৰু অলপ আমি মানে ভিতৰৰ ৰাস্তা দি গৈছোঁ খোজকাঢ়ি সেনেকৈ যাওঁতে 10টা হৈছে। আমাৰ ঘৰৰ পৰা 9:30 গৈছোঁ, ৰাস্তা মানে গাড়ী উঠা জেগালৈকে যাই পাওঁতে 10টা বাজি। 10টা বজাত গৈছোঁ ৰাস চাব, আহি পালোঁ 12:30। বেছি সময় হোৱা নাই, কিন্তু বেছি সময় মানে লগা নাই। গৈছোঁ অলপমান মীনা বজাৰ ঘূৰিছোঁ, কিবা কিবি চাইছোঁ, আৰু একত উঠা নাই, ইমান মানে সাহস নাই মোৰ। 2বাৰমান বাইক ঘূৰাই চাইছিলোঁ, তো মানে যিহেতু ইমান ক'ত যায় যিহেতু থাকে হিচাপ নাই, ক'তো মানে সেনেকৈ উঠি পোৱা নাই। চাৰ্কিট হওক বা এমাহা বস্তুত মোৰ উঠাৰ সাহস নাই বা উঠিব নোৱাৰোঁ, কাৰণ যেনেকুৱা পৰিস্থিতি হয় ভয় লাগে। গতিকে উঠি পেলাই বেহুচ হোৱাতকৈ নুঠাই ভাল। গতিকে নিজে আগতে ছেফটি হোৱাটো ভাল। ইমান আৰু চখতে উঠিব গ'লেনো কি হ'ব, পইচা এটা খৰচ কৰি এটা পইচা দি খালী গাতে লাগে দিয়কচোন, এনেকুৱা ধৰণৰ কথা। বাকী আৰু ভিডিঅ'টো বেছি লম্বা নকৰোঁ। বাই বাই।